বেজিত এনেকৈ সূতাডাল ভৰাই লৈ চাদৰ আগটোত এনেকৈ ভৰাই ল'ব লাগিব। তাৰপিছত ইমানটো জোখত মই কাটি দিম। কাটি লৈ ইয়াতে এনেকৈ গাঁঠি এটা দি দিম। গাঁঠিটো দি এই ৰছীকেইডাল এনেকৈ পকাই দিব লাগিব। এনেকৈ পকাই দিয়াৰ পিছত দুইডাল এনেকৈ পকোৱাৰ পিছত আকৌ এনেকৈ ওলোটাকৈ পকাই দিলে মানে খুব ধুনীয়া গাঁঠি এটা হৈ যায়, পাক খোৱাকৈ হৈ যায় এনেকৈ। তাৰপিছত এতিয়া এনেকৈ ইয়াতো গাঁঠি এটা দি দিব লাগিব এনেকৈ, আৰু এটা দি দিলে তেতিয়া দহিটো ওলমি থাকে, দেখিবলৈ ভাল হয়। আকৌ এনেকৈ এই দুটা এনেকৈ গাঁঠি দি দিলোঁ মই। এনেকৈ গোটেই চাদৰখনত এনেকৈ ৰছীবোৰ বান্ধি ল'ম। ৰছীটোত এনেকৈ বান্ধি লৈ তাৰপিছত এনেকৈ কৰি ইয়াত এনেকৈ গাঁঠি এটা মাৰি দিব লাগিব।